আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1746 চনত। কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? চিহ্নযাত্ৰা। এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3 বাৰ। আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল? আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা। আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ৰুদ্ৰসিংহ আছিল আহোমসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজা। মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মোগলসকলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ সেনাপতিজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিলাৰায়। শিৱদৌলৰ উচ্চতা কিমান? শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত হৈছিল? শৰাইঘাটৰ যুদ্ধ 1671 চনত আৰু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। আহোমসকলৰ প্ৰথম আৰু শেষৰ ৰজা দুজনৰ নাম কি আছিল? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা আৰু শেষৰজনৰ নাম হৈছে পুৰন্দৰ সিংহ। কোন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? স্বৰ্গদেউ প্ৰতাপ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আহোমৰ শেষ স্বাধীন ৰজাজন কোন আছিল? আহোমৰ শেষ স্বাধীন ৰজাজন আছিল চন্দ্ৰকান্ত সিংহ। অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া নাট্য সাহিত্যৰ জনক। অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্য কোনে ৰচনা কৰিছিল? অসমীয়া ভাষাত প্ৰথমে গদ্য সাহিত্য ভট্টদেৱে ৰচনা কৰিছিল। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথম বেৰিষ্টাৰ। শেষ প্ৰশ্ন। জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মৃত্যুঞ্জয় হৈছে জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাস।